ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমি ভোগালী বিহু উদযাপন কৰিছোঁ। খুব ভাল মানে উলহ মালহেৰে আমাৰ হেৰি কৰা হৈছে। ইয়াৰ পিছতে আমাৰ মেজি জ্বলোৱাৰ পাছতে ভোজৰ হেৰি আছে। কালি উৰুকা নিশাও যিহেতু ভোজ খোৱা হৈছে আৰু লগতে আজি আমাৰ এই মেজি জ্বলোৱাৰ পিছত আকৌ খোৱা হয় ভোজটো, তেনেকৈ খোৱা হ'ব। আজি পবিত্ৰ মেজি জুইৰ পৰাই পোনপ্ৰথমেই মই ৰাজীৱ শদিয়াৰ যি মৃত্যুদেহ ইতিমধ্যে সকলোৱে গম পায়, তেওঁৰ মৃত্যু হৈছে। তেখেতক মই ইয়াৰ পৰাই সমবেদনা জ্ঞাপন কৰিছোঁ, লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা কৰিছোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে বিহুৰ মেজি জ্বলি উঠিছে, আমাৰ ৰাইজে দেখিছে ইতিমধ্যে বিহু জ্বলি উঠিছে। ডেকাহঁতৰ প্ৰচেষ্টাত এই মেজি প্ৰতি বছৰেই এই অনুষ্ঠানটোত বকুল মাজগাঁওবাসী ৰাইজে পালন কৰি আহিছে ভোগালী, আৰু ভোগালী ৰঙৰে পালন কৰিব। ইতিমধ্যে মেজি জ্বলা পৰ্ব আৰম্ভ হৈছে। শেষ হোৱাৰ পিছতেই ৰাজহুৱাকৈ যি ভোজ ভাত এসাঁজ লগে ভাগে খোৱাৰ আমি আয়োজন কৰিছোঁ ডেকাহঁতে মিলি। আৰু লগতে আজি এই পবিত্ৰ মেজি জুইতেই সমগ্ৰ যি দুখ অপায় অমংগল আছিল সেইখিনি জাহ যাব বুলি আমি এই মেজিতেই আহ্বান জনাইছোঁ, আৰু অসমখন শান্তি হৈ থাকক তাৰে আমি কামনা কৰিছোঁ। আৰু লগতে সমূহ অসমবাসীলৈ পুনৰবাৰ মই ভোগালী বিহুৰ উল্লেখ জনাইছোঁ, আৰু ভোগালী বিহুৰ সকলোৱে আনন্দ মনে উল্লাসেৰে পালন কৰক বুলি আমি আশা কৰিছোঁ। এই ভোগালীৰ প্ৰাকক্ষণত এটি বিহু নামেৰে আমি, যিহেতু বিহুৰ বতৰ, বিহুৰ নামেৰে আমি এটি অকণমান ৰাজ্যলৈ বিহু নামেৰে আগবাঢ়ো। এহাহে হৈ চৰিম গৈ ঐ তোমাৰে পুখুৰী, ঐ পাৰ হৈ পৰি গৈ ঐ চাল, এতে যে হৈ সোমাম গৈ তোমাৰে শৰীৰত, ঐ মাখি হৈ চুমা দিম গালত, নগাৰ চাঙে চাঙে বগাই নো গৈ আছিলোঁ সোণজনী, নগা চাঙে চাঙে বগাই নো গৈ আছিলোঁ সোণজনী, ঐ নগাই নোৱালো কচু খাই, ঐ অকৰা নগাকে ভিনিম বুলি মাতিলোঁ সোণজনী, অকৰা নগাকে ভিনিম বুলি মাতিলোঁ সোণজনী, সোণজনী ঐ নাগিনীকে বুলিলোঁ বাই, ঐ নগাৰ নাই জীয়াৰী খোল খালি যিজনী সোণজনী, নগাৰ নাই জীয়াৰী খোল খালি যিজনী সোণজনী, ঐ সৰুজনীৰ মোলৈ হেম, এতোলা সোণেৰে মীনা কৰাই কৰাই আঙঠি মই গঢ়াই দিম, মৰম তুমি দিবানে চেনেহ তুমি দিবানে, জিৰি জিৰি কৰি হাতৰে লহৰত গামখাৰু মই বনাই দিম, ঐ আমাকনো ভাল পাবানে, ঐ আমাকনো ভাল পাবানে, নাচনী নচুৱাই থাকিব, নচুৱাই থাকিব, নচুৱাই থাকিব। অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়া ভৰা উলগ জনালোঁ। পিঠা পনা বনালোঁ আৰু কেক বনালোঁ, লাডু বনালোঁ, এই আৰু তেনেকেই আৰু। আজি এতিয়া মেজি জ্বলাইছোঁ, মেজি জ্বলোৱাৰ পিছত আৰু ভোজ খাম, ভোজ খাই মেলি আৰু আজি তেনেকৈ বিহু ভোজ এতিয়া কি আয়োজন কৰিছে ৰাইজে এইটো নাজানো আৰু। সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক উলগ জনাইছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো মানে ভোগালী বিহু আমাৰ বকুল মাছ গাঁৱত মানে উদযাপন কৰা হৈছে। সকলোৱে মিলি মেজি ভাগ জ্বলোৱা হৈছে আৰু গৰখীয়া ল'ৰা সকলোৱে গোট খাই খালি ভেলাঘৰ ৰখিলে, চবেই ফূৰ্তি কৰিছে, ভাল লাগিছে আৰু ৰাইজৰ লগত।